হ্যালো ফ্রেন্ডস, ওয়েলকাম ব্যাক টু মাই চ্যানেল। শিক্ষা বিভাগের একটা গুরুত্বপূর্ণ নির্দেশনা B.Ed বা D.El.Ed সম্পর্কীয় একটা গুরুত্বপূর্ণ খবর। B.Ed-ৰ অবৈধ প্ৰমাণপত্ৰৰ পৰীক্ষা সন্দৰ্ভত পত্ৰ প্ৰেৰণ। একাংশ শিক্ষকৰ D.El.Ed বা B.Ed-ৰ প্ৰমাণপত্ৰ হ'ব পৰীক্ষা। পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লৈছিল তেওঁলোকে। D.El.Ed বা B.Ed-ৰ সকলো প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ। প্ৰাথমিক আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই নিৰ্দেশনা তৎকালে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মহোদয়ৰ। লগতে এটা অফিচিয়েল নোটিছ আহিছে আৰু এই নোটিছটো IAS Secretary to the Government of Assam Department of School Educationৰ পৰা the Director of Elementary Education আৰু the Director of Secondary Educationলৈ পঠোৱা হৈছে। আৰু বিষয়টো আছিলে সাবজেক্ট মেটাৰ্ছ ৰিগাৰ্ডিং ইলিগেল B.Ed চাৰ্টিফিকেট। যিসকলে ইলিগেলভাৱে B.Ed চাৰ্টিফিকেট লৈছে সেইসকলক ইনক্লুড কৰি এই বিষয়টো কৰা হৈছে। তাৰপিছত ইয়াতে লিখিছে ৰেফাৰেঞ্চ এটা নাম্বাৰ আৰু কোনটো লেটাৰৰ ওপৰত ভিত্তি কৰি ইয়াতে নোটিফিকেশ্যনটো দিয়া হৈছে। ইয়াত লেটাৰ নাম্বাৰটো দিয়া আছে। ইয়াতে লিখা আছে মেডাম ইন ইনভাইটিং ৰেফাৰেঞ্চ টু দ্য লেটাৰ ওৱান দ্য ছাবজেক্ট cited above, I am directed to the include here with a representation as received from Office of the CM Assam regarding investigation and crackdown on the illegal D.El.Ed B.Ed certificate from West Bengal universities, as there are many teachers in the state of Assam whose D.El.Ed B.Ed degrees are awarded by these universities. Actually CM অফিচলৈ এজন ব্যক্তিয়ে অভিযোগ দিছিলে আৰু সেই অভিযোগৰ ওপৰত ভিত্তি কৰিয়ে আপোনাৰ এখন নোটিফিকেশ্যন জাৰি কৰা হৈছে যে অভিযোগখনত ইনক্লুড কৰা দিয়া হৈছে এই নোটিফিকেশ্যনৰ লগত। আৰু এই অভিযোগৰ ওপৰত ভিত্তি কৰি ইয়াতে নোটিফিকেশ্যনত দিয়া হৈছে যে যিসকলে ৱেষ্ট বেংগলৰ পৰা ইলিগেলভাৱে B.Ed বা D.El.Ed-ৰ চাৰ্টিফিকেট লৈ আহিছে লগতে হাই নম্বৰ সহ সেইসকলৰ চাৰ্টিফিকেটবোৰ পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশনাটো জাৰি কৰা হৈছে। আৰু লগতে as desired by Honorable CM Assam, you instructed to check all B.Ed and D.El.Ed certificate through the under your jurisdiction and intimate this department as early as possible. মুখ্যমন্ত্ৰী মহোদয়ৰ ইনষ্ট্ৰাক্টৰৰ ওপৰত ভিত্তি কৰিহে সকলো B.Ed D.El.Ed-ৰ চাৰ্টিফিকেটবোৰ কি কৰা হৈছে পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। দ্য মেটাৰ মে বি ট্ৰিটেড এজ মষ্ট আৰ্জেণ্ট, আৰু বিষয়টো বহুত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। আৰু এইটো কোনে কৰিছে ইয়ৰ ফেথফুলি ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। আৰু ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম টু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা দিয়া হৈছে। আৰু এইটো মেমো নাম্বাৰ এটা দিয়া হৈছে আৰু মেমো নম্বৰটো আপোনাৰ CM-লৈ এটা পঠোৱা হৈছে। তাৰপিছত SCRT অফিচলৈ পঠোৱা হৈছে। তাৰপিছত অনাৰেবল মিনিষ্টাৰ অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট সেইটোলৈ পঠোৱা হৈছে। আপোনালোকে যিখন নোটিফিকেশ্যনটো পালে এই নোটিফিকেশ্যনটো এজন ব্যক্তিৰ হীৰক শৰ্মা নামৰ এজন ব্যক্তিৰ অভিযোগৰ ওপৰত ভিত্তি কৰি নোটিফিকেশ্যনটো দিয়া হৈছে। আৰু এই ব্যক্তিজনৰ অভিযোগটো কি আছিলে আমি এবাৰ চাই লওঁ। অভিযোগটো ইয়াতে তেখেতে লিখিছে যে I am writing to bring to your attention a serious issue of concern regarding the proliferation of illegal B.Ed certificate from West Bengal with percentage of 90% or more. As a responsible citizen of Assam, I believe it is my duty to bring this matter to your attention so that appropriate action can be taken to prevent the misuse of such certificates. মানে তেখেতে লিখিছে যে একাংশ শিক্ষকসকলে ৱেষ্ট বেংগলৰ পৰা B.Ed বা D.El.Ed-ৰ ইলিগেল চাৰ্টিফিকেট লৈ আহিছে আৰু সেইবোৰ 90% বা 90%ৰ ওপৰত মাৰ্ক লৈ সিহঁতে কি কৰে এই চাৰ্টিফিকেটটো মিছ ইউজ কৰি আছে। গতিকে মই এজন নাগৰিক হিচাপে মোৰ জ্ঞাতত এইটো মোৰ ডিউটি বুলি ভাবি মই বিষয়টো আপোনাক জ্ঞাত কৰিলোঁ। নোটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে আমাৰ ইনস্পেক্টৰ অফ স্কুল BTC বৰপেটাৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ এটা নোটিফিকেশ্যন জাৰি কৰা হৈছে। আৰু এই নোটিফিকেশ্যনটো আপোনাৰ দ্য প্ৰিন্সিপাল, দ্য হেডমাষ্টাৰ, হেড মিষ্ট্ৰেছ, provincialized, newly provincialized of secondary school and senior secondary school under BTC বৰপেটালৈ কি কৰা হৈছে প্ৰেৰণ কৰা হৈছে। আৰু ছাবজেক্ট লিখিছে তাত ৰিগাৰ্ডিং ছাবমিশ্যনছ অফ B.Ed চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। আৰু সকলো টিচাৰসকলৰ কি কৰা হৈছে B.Ed চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো বিচৰা হৈছে আৰু সেইবোৰ কি কৰা হ'ব চেক কৰা হ'ব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আগলৈ শিক্ষা বা কেৰিয়াৰৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, জয় অসম।